মাছৰ কণীৰে বনোৱা কচুপাতৰ বৰা। এয়া দেখিছে নহয়, খাবলৈ বহুত টেষ্ট হয়। আহকচোন ভিডিঅ'টোৰ মাজলৈ যাওঁ, মইনো কেনেকৈ বনালোঁ এই বৰাটো। প্ৰথমতে গ'লোঁ মই বাৰীৰ পৰা এই কচু, ৰঙা কচু ছিঙি আনিলোঁ। কচু 5-6 কিলোমান ছিঙি আনিলোঁ। এইখিনিতে মই ভালকৈ ধুই মেলি ল'ব লাগিব। তাৰপিছত এই মাছৰ কণীখিনিৰ ওপৰতে মই দিলোঁ অলপমান পিঁয়াজ, আদা নহৰুৰ পেষ্ট, অকণমান জালুক গুড়ি, এয়া তাৰপাছত অকণমান হালধি, অকণমান জলকীয়া গুড়ি আৰু অকণমান নিমখ। এইখিনি দিয়াৰ পাছত মই ভালধৰণে লৰাব লাগে। তাৰপাছত অকণমান মিঠাতেল দি খুব ভালধৰণে ফেটিব লাগে। এই ভালধৰণে ফেটা হৈ গ'ল। তাৰপাছত আমি পাতখিলাতে অলপকৈ দি তাৰপাছত চাপি দিব লাগে। বাছ এই ধৰণে জাপি ইটো ভাজ দি দিলে হৈ গ'ল। এইটো হৈ গ'ল নহয়, এই ধৰণে জাপিব লাগে। খৰিখিলা পাততো মই তেনেকৈ ধৰণে জাপি পেলাম। এয়া দেখিছে নহয়। তাৰপিছতে মই ফ্ৰাই পেন এখনতে তেলখিনি গৰম কৰি পেলাই লাহে লাহে ভাজি যাব লাগে। মিডিয়াম ফ্লেমত ভাজিব, নহ'লে পটককৈ জ্বলি যাব পাৰে। এয়া হৈ আহিছে ন। তাৰপাছত আকৌ ইলুটি কৰি দিব লাগিব। এয়া লাহে লাহে কৰি আছোঁ। এয়া হৈ গ'ল। বহুত টেষ্ট হয়। আমি সৰুৰ পৰা খাই আহিছোঁ, মাৰ হাতৰ বৰা সৰুৰ পৰাই আমি খাই আহিছোঁ। এয়া দেখিছে নহয়, এটা মই কাটি পেলাই দেখাই দিছোঁ, আপুনি চাওক। এয়া ধুনীয়াকৈ সিজি গ'ল।